নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ চেনেল লাইফ ইজ জাৰ্নি। তো আজি দেখিছে পাছফালে আপুনি কি আছে এইখন তো মোৰ বন্ধু এজনে লৈছে, এইখন মানে আমাৰ গুডু ভাইয়ে লৈছে। কেনেকে লৈছে বলক আমি চাওঁ। আমি সোমালো গাড়ী ল'ব, পালচাৰ NS ল'ব গুডুৱে। তাৰমানে আমি ডমিনাৰখন চাওঁ। কি কালাৰ ল'বি তই? মেট ব্লেক। কিয় হোৱাইট লোৱা কথা আছিল দেখোন। নাই ইয়াতে ষ্টক। গোটেইকেইটা সিটো কালাৰ লাগছিল, গুডু নাপালি। এইটো কালাৰ হয় ভাই, নাপালি না? একো নাই, লৈ যাম এতিয়া। ফটোৰ কালাৰ কোন কথা? কি হৈছে? পালচাৰ বেষ্ট আছিল বোলে। কি FZ আৰু পালচাৰ বেষ্ট আছিল। তাই কয় অমিতে কৰি আছে। তই কৈছা অমিত? কি কৈছা? কি কৈছা তই? তই কৈছা তই FZ আৰু পালচাৰ? অমিত চুপাৰ মূৰত আছে চাহ মাত। বন্ধুৰ বাইক ল'ব আহিছা ভাই? কি কৰিবা, পাৰ্টি হ'ব তাৰমানে পাৰ্টি কিবা কৰে দিয়ে নে নিদিয়ে? দিব, কিয় নিদিব? পাৰ্টি হ'ব, তামাম হ'ব। থামছ আপ আমাক দিছে, গুডুৱে আমাক থামছ আপ দিছে, পাৰ্টি হ'বই হ'ব। আমি আছো বৰ্তমান বঙাইগাঁৱত বহি। বৰ্তমান আমি বহি আছো ইয়াতে। চাউণ্ড বেছি কাৰণে, নইজ বেছি কাৰণে আমি ভালকৈ কথা ক'ব নোৱাৰি। সেইকাৰণে আমি কথা এটা ৰেকৰ্ডিং কৰা নাই। তাতে গৈ পেলাই কম কি ক'ব লাগে ভালকৈ। বাপু ক'ৰ পৰা আহিল তই? ITI পৰা আহিলো, এখনতো হোৱাই নাই। তাকেতো কিমান যে দেৰি লাগিব ভগৱান জানে। আমাৰ ভাইৰ বাইক ল'ব আমি কেইজন আহিছোঁ? বাপু, মই, নৱ, মাৰু আৰু অমিত আছে ভিতৰত। গুডুটো আছে ইয়াৰ বাইক, আৰু গুডুৰ দেউতা আহিছে। তো চাই থাকিব আপোনালোকে, আৰু কিবা কিবি দেখুৱাম, চাই থাকিব লাহে লাহে। ইঞ্চুৰেঞ্চটো কেনেকৈ কেঞ্চেল কৰে? আপোনালোকৰ ভালকৈ চাওঁ, আপোনালোকে এইটো কোৱা নাই।
আপোনাৰ তেতিয়া গাড়ীখন এইখনে হ'ব নেকি আমি ডিচিজন ল'লো না সেইকাৰণে আমিতো কোৱা নাই যে এইখনে ল'ব লাগিব বুলি হেল্ল' 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 এইটো যদি চেঞ্জ কৰি দিব লাগে কওক এইটো মই চেঞ্জ কৰাই দিম সেইটোতো পৰা নাযাব আৰু আপোনালোকে ষ্টক মাল দিলে আমি ল'ব নোৱাৰোঁ হেল্ল' মই নাই আজি মই নাই আপুনি আহক আহিলে বেলেগে পাই যাব কি ফোন কি হ'ল ভাই তাইতো অলপ স্পট আছে যাতে ইনচাৰ্জ হৈছে আছে সেইটোতো আমি নাজানো না এতিয়া আমি স্পটমান ল'ম $1,19,040 টাকা আমি ললো এখন যাব এতিয়া আমি যাম খুশ হৈ আছে খুশ इधर आओ अरे भाई कैमरा इधर लाओ तो मैं दिखा सकता हूँ ना क्या क्या चीज है एबीएस इस एबीएस पल्सर में एनएस पल्सर में तो আপোনালোকে প্ৰথমতে চাওক বাইকখন চলাবৰ কাৰণে বাইকখন এইটো সুইচ অন কৰিব লাগিব তাৰপিছত এইটো আপোনাৰ এবিএস সেন্সৰ হয় এইটো পালসাৰ নিউ এনএস এবিএস সেন্সৰ হয় এইটো পিছফালে দিছে ইয়াতে এবিএস সেন্সৰ লগোৱা আছে আৰু ইয়াতে আছে আপোনাৰ এবিএস সিস্টেমটো ইয়াতে ভিতৰত এবিএস সিস্টেমটো থাকে আৰু এইটো আপোনাৰ সিঙ্গেল এবিএস হয় সিঙ্গেল হয় তো বাইকখন কেনে দেখিলে আপোনালোকে যদি আপোনালোকে ল'ব খোজে তেনেহলে ল'ব পাৰে সম্পক বাজাজ বা আপুনি বেলেগতো যাব ল'ব পাৰে আমি বঙাইগাঁৱৰ পৰা লৈছো মানে গুডুৱে বঙাইগাঁৱৰ পৰা লৈছে আৰু যদি চেনেলটো ভাল লাগিছে তেনেহলে লাইক কৰিব ভিডিওটো ভাল লাগিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ